আজি আপোনালোকলৈ আলুৰ কচুৰি ৰেচিপি এটা লৈ আহিছোঁ আৰু এইটো কচুৰি বনাবলৈ একেবাৰে সহজ। আপোনালোকেও ঘৰতে অতি সহজতে বনাই খাব পাৰিব, লগতে হেল্ডিও হয়। মই যিহেতু এই কচুৰিবিধ ময়দাৰে নবনাওঁ, আটাৰে বনাম, সেইকাৰণে কৈছোঁ এইটো হেল্ডি হয় আৰু খাবলৈও খুবেই টেষ্টি। তাৰ কাৰণে প্ৰথমতে এই মেজাৰিং কাপৰ জোখেৰে মই 2 কাপ আটা লৈছোঁ। ইয়াতে সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ আৰু এই আধা চামুচ জৰ্ণি গুটি আজৱাইন বুলি কয় যে সেয়া লৈছোঁ। তাৰপিছত এয়া 2 চামুচমানৰ জোখৰ মই ৰিফাইন অইল লৈছোঁ। এতিয়া মই হাতৰ সহায়ত এইখিনি মোহাৰি ধুনীয়াকৈ সানি ল'ম, যাতে আটাখিনি হাতেৰে মুঠি মাৰি দিলে বান্ধ খাই যায়। তেনেকুৱা এটা জোখত, এনেদৰে মুঠি মাৰিলে বান্ধ খোৱা জোখত এইখিনিত মিলাই ল'ব লাগিব। যদি আপোনালোকে দিওঁতে তেলটো অকণ কম হয় আৰু অকণমান দি পেলাই ভালদৰে এনেকৈ সানি ল'ব। তাৰপিছত এতিয়া অকণমান পানী দি পেলাই এতিয়া আটাৰ ডোটো ৰেডি কৰি ল'ম। এই ডোটো একেবাৰে কোমলকৈ বনাব নালাগে, অকণমান টানকৈ ডোটো বনাই পেলাই ধুনীয়াকৈ মঠি 5-ৰ পৰা 6 মিনিট সময় মঠি লোৱাৰ পিছত ধুনীয়া এটা যেতিয়া কোমল ডো হৈ যাব, তেতিয়া এনেদৰে তিতা কাপোৰ এখনেৰে ঢাকি পেলাই 10-15 মিনিটৰ কাৰণে এইখিনি ৰেষ্ট কৰিব দিব। আনফালে তেতিয়ালৈকে মই আলুৰ মছলাটো ৰেডি কৰি ল'ম। তাৰ কাৰণে গেছত এখন পেন পাতি লৈ পেলাই ইয়াত অকণমান তেল দিছোঁ। তেলখিনি যেতিয়া গৰম হৈছে, ইয়াত দি দিছোঁ কেইটামান গোটা জিৰা আৰু কেইটামান গোটা ধনিয়া ফালি পেলাই দিছোঁ। লগতে এচামুচ বেচন দিছোঁ। এতিয়া বেচনখিনি ভালদৰে আমি ভাজি ল'ব লাগিব, যাতে বেচনৰ কেঁচা গোন্ধটো যায়। এনেদৰে কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত দি দিছোঁ মিহিকৈ কুটা 2টা জলকীয়াকেইটাও কিছু সময় এনেদৰে অকণমান ভাজি লোৱাৰ পিছত ইয়াত মই দি দিছোঁ আধা চামুচতকৈ কম এয়া জিৰা গুড়ি দিছোঁ আৰু এয়া আধা চামুচ মই কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। তাৰপিছত এতিয়া ইয়াত দি দিলোঁ এয়া মই বইল কৰি ৰখা আলু। এয়া মই 2টা আলু বইল কৰি পেলাই এনেদৰে পিহনাত পিহি মিহি কৰি লৈছিলোঁ। এনেদৰে কৰিলে ইয়াত কোনো ধৰণৰ গোটা গুটি নাথাকে, কচুৰিটো বনাবলৈ ভাল হয়। তাৰপিছত এইখিনি লৰাই বগৰাই কিছু সময় ভাজি লোৱাৰ পিছত সোৱাদ অনুসৰি নিমখ দিছোঁ, লগতে অকণমান দিছোঁ ধনিয়া গুড়ি, অকণমান দিছোঁ এয়া চাট মছলা আৰু লগতে অকণমান গৰম মছলা দিছোঁ। তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত ইয়াত সোৱাদটো আৰু অকণমান ভাল হ'বৰ কাৰণে দিছোঁ ক'লা নিমখখিনি দি ভালদৰে মিক্স কৰি লৈ দি দিলোঁ এয়া কাটি লোৱা ধনিয়াখিনি দি আলুখিনিৰ লগত ভালদৰে এনেদৰে হেঁচি ভাজি আছোঁ, যাতে আলুৰ পানীটো নাইকিয়া হৈ যায়। তাৰপিছত এইখিনি ভাজি অকণমান সময় ৰাখিলোঁ। যেতিয়া এইখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল, তাৰপিছত মই প্লেট এখনলৈ লৈ পেলাই এতিয়া মই এই আলুখিনি এনেদৰে গোলকৈ কেইটা বল হয় এনেদৰে অকণমান ডাঙৰ চাইজত বলকেইটা বনাই লৈছোঁ। এনেদৰে বলকেইটা বনাই ল'লে তেতিয়া কচুৰিটোৰ ভিতৰত সুমুৱাবলৈ ধুনীয়া হয়, সেইকাৰণে। তাৰপিছত আনফালে যে মই আটাৰ ডোটো মাৰি ৰাখিছিলোঁ, এতিয়া মই এইখিনি আৰু এবাৰ মঠি লোৱাৰ পিছত এনেদৰে ইমানটো চাইজত এটা লাডু বনাই লৈছোঁ। লাডুটো একেবাৰে ডাঙৰ কৰা নাই, মুঠতে মই ষ্টাফিংটোতকৈ অকণমান ডাঙৰ কৰিছোঁ। কৰি পেলাই এতিয়া মই লাডুকেইটা ধুনীয়াকৈ ছিঙি লোৱাৰ পিছত এয়া দেখিছেনে মই হাতৰ সহায়ত কেনেদৰে লাডুটো বহল কৰি দিছোঁ, বাতি এটাৰ নিচিনা। মাছখন অকণমান ডাঠকৈ ৰাখিছোঁ, কিন্তু কিনাৰটোহে ধুনীয়াকৈ এনেদৰে বহলাই দিছোঁ। তাৰপিছত এতিয়া এনেদৰে আলুৰ যে লাডু বনাই ৰাখিছিলোঁ, সেই লাডু এটা ভৰাই পেলাই মই এনেদৰে টিপি ধুনীয়াকৈ কচুৰিটো মুখখন বন্ধ কৰি দিছোঁ। মই কেনেদৰে কৰিছোঁ চাওকচোন। ধুনীয়াকৈ এনেদৰে চপাই আনি যোনখিনি ধৰি লওক আটা বাঢ়ি যায়, সেইখিনি এনেদৰে ছিঙি পেলাই আঁতৰাই দিছোঁ আৰু সেই ছিঙাখিনি পিছত আপুনি ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত এনেদৰে হাতৰ সহায়ত ধুনীয়াকৈ মাজতে হেঁচি দিছোঁ, যাতে ষ্টাফিংখিনি কেওকাষে ধুনীয়াকৈ মিলি যায়। হাতৰ সহায়তে এনেদৰে বহল কৰি দিলে হ'ল, কোনো বেলনা মাৰি সহায়ত এইখিনি বেলি থকা প্ৰয়োজন নাই। এটা মই আপোনালোকক ধুনীয়াকৈ বনাই দেখুৱাই দিলোঁ। এনেদৰে গোটেইকেইটা মই এতিয়া কচুৰি বনাই পেলাই ৰেডি কৰি ল'ম। আৰু এয়া চাওক, মই প্ৰথমতে 3টা বনাই ল'লোঁ। তাৰপিছত আনফালে গেছত তেল দি দিলোঁ। তেলখিনি এতিয়া অকণমান গৰম হ'ব দিছোঁ। তেলখিনি আমি একদম পূৰা গৰম কৰিব নালাগে, যাতে দিয়াৰ লগে লগে অকণমান এনেকৈ বুৰবুৰণি আহে, তেনেকুৱা গৰম কৰি ল'লেই হ'ল। মই এতিয়া প্ৰথমতে 4টা কচুৰি বনাই পেলাই এয়া দি দিলোঁ। তাৰপিছত এতিয়া এটা ছাইড ধুনীয়াকৈ অকণমান সময় সিজিব দিছোঁ। সিজাৰ পিছতহে মই এতিয়া ইলুটি কৰি দিছোঁ। আৰু চাওকচোন ইমান ধুনীয়াকৈ ফুলি আহিছে, দেখিছেনে? আটাৰে বনোৱা কচুৰিও কিমান ধুনীয়াকৈ ফুলি আহে। আমাৰ এই কচুৰিকেইটা ভাজিবলৈ 10-ৰ পৰা 15 মিনিট সময় লাগে আৰু 10-ৰ পৰা 15 মিনিট সময় ল' টু মিডিয়াম ফ্লেমত ভাজিলেই এই কচুৰিকেইটা ৰেডি হৈ যায়। আৰু দেখিছেনে অকণমান ফাট মেলি গৈছে। ফাট মেলাটো আটাটো যিমান ভালদৰে মঠিব পৰা যায়, তেতিয়া ধৰি লওক এনেদৰে ফাট নেমেলে। মোৰ আটাটো মঠা অকণমান কম হৈছে চাগে, সেইকাৰণে ফাটটো মেলিছে, কিন্তু খাবলৈ বহুতেই সোৱাদ হয়। এনেদৰে মই এতিয়া গোটেইকেইটা কচুৰি বনাই ইয়াৰ ৰেডি কৰি ল'লোঁ। আৰু চাওকচোন এয়া আটাৰে বনোৱা কচুৰি মোৰ ৰেডি হৈ গ'ল। আপোনালোকেও যদি এনেদৰে আটাৰে কচুৰি বনাই খোৱা নাই, এবাৰ বনাই খাই চাবচোন। আৰু এতিয়া আপোনালোকক মই এটা ভাঙি দেখুৱাম, চাওক কিমান ধুনীয়া ফুলা হৈছে আৰু কিমান ধুনীয়া মচমচীয়া হৈছে, দেখিছেনে? মই ফালি দেখুৱাইছোঁ। আৰু ষ্টাফিংখিনি চাওকচোন কেওকাষে কেনেদৰে কিমান ধুনীয়াকৈ মিলি গৈছে আৰু খাবলৈ যে খুবেই সোৱাদ হয়। যদি মোৰ আজি আটাৰে বনোৱা কচুৰি ৰেচিপিটো চাই ভাল পালে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।